নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 12 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আয়াতুল্লাহ আলী খামেনিৰ জনাজাৰ পাছতে প্ৰথমবাৰলৈ মুখ খুলিছে ইৰাণৰ সৰ্বোচ্চ নেতাই আয়াতুল্লাহ খামেনিৰ পুত্ৰই এবাৰ মুখ খুলিছে আয়াতুল্লাহ খামেনিক কবৰস্থ কৰাৰ পাছতে আহিছে চাঞ্চল্যকৰ খবৰ আয়াতুল্লাহ খামেনিৰ হত্যাৰ প্ৰতিশোধ লব ইৰাণে প্ৰথমবাৰলৈ মুখ খুলিছে ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খামেনিয়ে তেজৰ প্ৰতিশোধ তেজেৰে লোৱা হ'ব শত্ৰুৰ বিৰুদ্ধে ডাঙৰ খবৰ টেলিগ্ৰামত মুস্তাফা খামেনিৰ হুংকাৰ যিকোনো মূল্যৰ বিনিময়ত প্ৰতিশোধ লোৱা হ'বই ইৰাণৰ জনতা ইমাম হুছেইনৰ তেজৰ প্ৰতিশোধ লোৱা মানুহ তেজৰ প্ৰতিশোধ তেজেৰে ল'ম বুলি আমি কসম খাইছো আমি জীয়াই থাকো নাথাকো প্ৰতিশোধ লমেই আয়াতুল্লাহ খামেনিক কবৰস্থ কৰাৰ পাছতে আহিছে চাঞ্চল্যকৰ খবৰ আয়াতুল্লাহ খামেনিৰ হত্যাৰ প্ৰতিশোধ লব এবাৰ ইৰাণে আন এটা খবৰ হৈছে আকৌ অশান্ত হৈ পৰিছে হৰমুজ 11 ভাৰতীয় নাবিক থকা জাহাজত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ ভাৰতীয় নাবিকক লক্ষ্য কৰি ইৰাণৰ ভয়ংকৰ আক্ৰমণ এবাৰ হৰমুজ জলদ্বীপত 11 ভাৰতীয় নাবিক থকা জাহাজত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে 10 জনক উদ্ধাৰৰ বিপৰীতে একজন ভাৰতীয় নাবিক সন্ধানহীন হৈ পৰিছে ঘটনাক গৰিহণা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এদৰে জাহাজৰ ওপৰত হোৱা আক্ৰমণ নিন্দাজনক আখ্যা ভাৰতৰ এটা ব্ৰেকিং নিউজ জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ চাইপ্ৰাছৰ এখন বাণিজ্যিক জাহাজত আছিল ভাৰতীয় নাবিকসকল আৰু ভাৰতীয় নাবিকক লক্ষ্য কৰি ইৰাণৰ ভয়ংকৰ আক্ৰমণ হৰমুজ জলদ্বীপত 11 ভাৰতীয় নাবিক থকা জাহাজত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে 10 জনক উদ্ধাৰৰ বিপৰীতে এজন ভাৰতীয় নাবিক সন্ধানহীন হৈ পৰিছে ঘটনা গৰিহণা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আন এটা খবৰ হৈছে এগৰাকী দুগৰাকী নহয় চিনেমাৰ কায়দাৰে 6 জনক নৃশংসভাৱে হত্যা কৰা হৈছে বক্সুৰ গোচৰত জেলত থকা অভিযুক্ত ওলাই আহি ভয়ংকৰ কাণ্ড কৰাৰ তথ্য পোহৰলৈ আহিছে ৰাজু কুমাৰ নামৰ পাখণ্ডৰ কাণ্ডই জোকাৰিছে সমগ্ৰ দেশ শুই থকা অৱস্থাতে 4 বছৰীয়া 2 শিশুসহ পত্নীক নৃশংসভাৱে শেষ কৰি পেলাইছে তেলেংগানাত সংঘটিত হৈছে দেশ কঁপোৱা এক নৃশংস কাণ্ড এজন দুজন নহয় চিনেমাৰ কায়দাৰে 6 জনক নৃশংসভাৱে হত্যা কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত একেলগে ধ্বংস 472 কোটি টকাৰ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ৰুলাৰ চলাই এইদৰে নলবাৰী ধ্বংস কৰিছে কোটি কোটি টকাৰ সামগ্ৰী নিশা পাৰ্টিৰ কাল হ'ল 2 বন্ধুৱে হত্যা কৰিলে বন্ধুক পাৰ্টি হোৱা স্থানতেই নিশা হৈ পৰিল ৰক্তাক্ত এবাৰ 3 বন্ধুৰ পাৰ্টিত খিপুৰি পালেগৈ বন্ধু ৰঞ্জিত ৰায় পাৰ্টিৰ মাজত হোৱা কাজিয়াই লৈছে এক হত্যাকাণ্ডৰ ৰূপ বন্ধু বিশ্বজিৎ ৰায় আৰু বিজু ৰায়ে হত্যা কৰিছে ৰঞ্জিত দাসক 2 বন্ধুৰ বিৰুদ্ধে নৃশংস কাণ্ডৰ অভিযোগ উত্থাপন হৈছে পৰ্বতজোৰাৰ ৰূপসীত এই কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৰক্তাক্ত অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে ৰঞ্জিত ৰায়ক দ্বিতীয় খণ্ড গাঁৱৰ ৰঞ্জিত ৰায়ৰ মৃত্যু হৈছে চিকিৎসালয়ত নিশা হাঁহৰ মাংসৰ পাৰ্টি কাল হৈছে পাৰ্টি হোৱা স্থানতেই নিশা হৈ পৰিছে ৰক্তাক্ত অনন্ত কাললৈ থাকিব অসমীয়া ভাষা ব্লেকমেইলিং কৰি কোনো ধৰণৰ লাভ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসমীয়া ভাষা আছিল আছে আৰু থাকিব অনন্ত কাললৈ থাকিব অসমীয়া ভাষা লোকপিয়লৰ কথা কৈ অসমীয়া মানুহক ব্লেকমেইলিং কৰিব নোৱাৰিব দৰকাৰ হলে ভাৰত চৰকাৰে সংবিধান সংশোধন কৰিব ভাষাক লৈ সিমানখিনি কৰাৰ ইচ্ছা আৰু সাহস মোৰ আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য অসমীয়া ভাষাক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যৱসায়েৰে স্বাৱলম্বী হ'বলৈ খোজা অসমৰ যুৱক যুৱতীৰ বাবে সুবৰ্ণ সুযোগ আহি পৰিছে চৰকাৰী অনুমতি নোলোৱাকৈয়ে স্থাপন কৰিব পাৰিব উদ্যোগ ব্যৱসায় কৰি স্বাৱলম্বী হ'ব খোজা যুৱক যুৱতীলৈ সুবৰ্ণ সুযোগ আহি পৰিছে সোণালী সুযোগ আহি পৰিছে আবেদন কৰিয়ে ক্ষুদ্ৰ উদ্যোগৰ কাম কৰিব পাৰিব আৰম্ভ কৰিব পাৰিব 3 বছৰলৈ চৰকাৰৰ অনুমতি নোহোৱাকৈয়ে পাৰিব উদ্যোগ গঢ়িব ইণ্ডাষ্ট্ৰিয়েল এলেকাত অনুমতি নোহোৱাকৈয়ে গঢ়িব পাৰিব ক্ষুদ্ৰ উদ্যোগ ইণ্ডাষ্ট্ৰিয়েল এলেকাৰ বাহিৰতে ল'ব লাগিব অনুমতি
কেবিনেটত অসম চৰকাৰৰ তৰফৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটত নতুন আইনৰ অনুমোদন দিছে চৰকাৰখনে। ৰাজ্যিক কেবিনেটৰ অন্তত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সম্পূৰ্ণ বন্ধ ষ্ট্ৰেইট অফ হৰমুজ। আমেৰিকাত ভয়ংকৰ প্ৰত্যুত্তৰ এবাৰ ইৰাণৰ। যুদ্ধ বিভীষিকাৰ মাজতে সম্পূৰ্ণ বন্ধ হৈ পৰিছে ষ্ট্ৰেইট অফ হৰমুজ। আমেৰিকাৰ ওপৰত অধিক যুদ্ধমদেহী ৰূপত হৈ পৰিছে ইৰাণ। ষ্ট্ৰেইট অফ হৰমুজত ধাৰাসাৰ গুলীচালনা। ইৰাণৰ লগতে আমেৰিকাৰ আক্ৰমণৰ বলি অন্য ৰাষ্ট্ৰও। খামেনিৰ জনাজাৰ পাছতে অধিক আক্ৰমণাত্মক হৈ পৰিছে ইৰাণ। ইৰাণে প্ৰতিজন শ্বহীদৰ প্ৰতিশোধ লোৱাৰ প্ৰতিজ্ঞা কৰিছে। যুদ্ধবিৰতি উলংঘনৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ। যুদ্ধৰ বিভীষিকাৰ মাজতে সম্পূৰ্ণ বন্ধ হৈ পৰিছে ষ্ট্ৰেইট অফ হৰমুজ। আমেৰিকাৰ ওপৰত অধিক যুদ্ধমদেহী হৈ পৰিছে ইৰাণ। আজিৰ পৰা ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত। বৰষুণৰ লগতে ঠায়ে ঠায়ে ধুমুহাই চলাইছে কালৰূপ। উত্তৰ পূবৰ লগতে অসমৰ বহুকেইটা অঞ্চলত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। 12 জুলাইৰ পৰা 15 জুলাই পৰ্যন্ত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ 27খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত আজিৰে পৰা নেৰানেপেৰা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বৰষুণৰ লগতে ঠায়ে ঠায়ে ধুমুহাই চলাব সন্ত্ৰাস। এবাৰ উত্তৰ পূবৰ লগতে অসমৰ বহু অঞ্চলত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। 12 জুলাইৰ পৰা 15 জুলাই পৰ্যন্ত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ 27খন জিলালৈ সতৰ্কবাণী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আহি আছে ৰাজ্যত নতুন আইন। মালিকে এতিয়া মন গ'লেই উলিয়াই দিব নোৱাৰিব কোনো কৰ্মচাৰীক। অসমত নচলিব কৰ্মচাৰীৰ ওপৰত মালিকৰ দাদাগিৰি। কৰ্মচাৰীৰ প্ৰতি অন্যায় কৰিলে মালিক যাব লাগিব জেললৈ। 2 লাখ পৰ্যন্ত জৰিমনাৰ লগতে 3 মাহ পৰ্যন্ত কাৰাবাস খাটিব লাগিব। মন গ'লেই প্ৰতিষ্ঠানৰ পৰা উলিয়াই দিব নোৱাৰিব কোনো কৰ্মচাৰীক। অসমত শীঘ্ৰেই আহি আছে নতুন আইন। প্ৰাপ্ত মজুৰি মৰ্যাদা দিব লাগিব প্ৰতিগৰাকী কৰ্মচাৰীক। অধিক সময় কাম কৰালে প্ৰতি ঘণ্টাৰ বিনিময়ত দিব লাগিব অতিৰিক্ত ভাত্তা। নিযুক্তিৰ সময়ত প্ৰতিগৰাকীক দিব লাগিব নিযুক্তি পত্ৰ। ছুটি নিদিয়াকৈ কাম কৰোৱাব নোৱাৰিব কোনো কৰ্মচাৰীসকলক। 20 দিনৰ মূৰত এদিন অতিৰিক্ত ছুটি বাধ্যতামূলক কৰা হৈছে। জাননী অবিহনে প্ৰতিষ্ঠানৰ পৰা ছাঁটাই কৰিব নোৱাৰিব কোনো কৰ্মচাৰীক। এমাহৰ পূৰ্বে কৰ্মচাৰীক দিব লাগিব জাননী। জাননীৰ লগতে এমাহৰ দৰমহা পৰ্যন্ত দিব লাগিব কৰ্মচাৰীক। অসম দোকান আৰু প্ৰতিষ্ঠান বিধেয়ক 2026। কৰ্মচাৰীৰ প্ৰতি অন্যায় কৰিলে মালিক যাব লাগিব এতিয়া জেললৈ। কেইবাটাও বনিয়া গোষ্ঠীক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভূমি গতাই দিছে। আমি কৰ্পৰেটৰ মাটি অধিগ্ৰহণৰ বিৰুদ্ধে যুঁজি আছো, সেয়েহে সকলো এক হ'ব লাগে। আদিবাসীৰ লগত থিয় দিয়াৰ বাবেই বোকাখাতৰ প্ৰণৱ দলকো আজি গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছে। সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম কমিটিৰ নেতা বিদ্যুৎ শইকীয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াই আইনী ব্যৱস্থা গ্ৰহণ কৰক। মাৰ্চেল বৰুৱাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবিহে অংকন কৰিছিল। জুবিন গাৰ্গলৈ ভয় নেকি হিমন্ত বিশ্ব শৰ্মাৰ? বেয়া পায় নেকি জুবিন গাৰ্গক? এই প্ৰশ্ন উত্থাপন কৰিছে। সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এদৰে সৰব হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি অনিন্দিতা দাসে। ড্ৰাগছৰ বিৰুদ্ধে দক্ষিণ খালমৰা মানকাছাৰ জিলা অধীক্ষকৰ এক বৃহৎ সাফল্যতা আৰু তৎপৰতা দেখিবলৈ পোৱা গৈছে। জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে জব্দ কৰা প্ৰায় 6 কোটি টকাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী আজি আনুষ্ঠানিকভাৱে দাহ কৰি নষ্ট কৰা হৈছে। মানকাছাৰৰ চুমৰাখালী কোদালদুৱাত আজি আৰক্ষীয়ে এই বিশাল পৰিমাণৰ ড্ৰাগছ দাহ কৰিছে। দক্ষিণ খালমৰা মানকাছাৰ জিলাৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীৰ অধীনত বিগত সময়ছোৱাত অভিযান চলাই জব্দ কৰা হৈছিল এই ড্ৰাগছসমূহ। আদালতৰ নিৰ্দেশ আৰু প্ৰক্ৰিয়া অনুসৰি আজি সেই সকলো সামগ্ৰী জুই লগাই নষ্ট কৰা হৈছে। দক্ষিণ খালমৰা মানকাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থিতিত দাহ কৰা হৈছে ড্ৰাগছখিনি। ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 5 কোটি 91 লাখ টকা। নষ্ট কৰা ড্ৰাগছ হ'ল হেৰইন 649 গ্ৰাম, নিচাজাতীয় কেপচুল 9459টা, ইয়াবা টেবলেট 77,494টা, অন্যান্য টেবলেট 595টা, কফ চিৰাপ
907 বটল আৰু গাঞ্জা 34 কেজি 249 গ্ৰাম। বিশ্বকাপ ফাইনেলৰ পিটছ বিক্ৰী কৰিব এতিয়া ফিফাই। 19 জুলাইত নিউ জাৰ্চিৰ মেট লাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব চলিত ফিফা বিশ্বকাপৰ বহু প্ৰতীক্ষিত ফাইনেল মেচ। ফুটবল অনুৰাগীয়ে এতিয়া সেই ঐতিহাসিক খেলৰ স্মৃতি ঘৰতে ৰখাৰ সুযোগ লাভ কৰিছে। ফুটবল অনুৰাগীয়ে বিশ্বকাপৰ ফাইনেল পিটছত এটা অংশ সংগ্ৰহৰ বাবে ৰাখিব পাৰিব। ফিফাই খেলপথাৰখন টুকুৰা টুকুৰকৈ বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্বকাপৰ ফাইনেল পিটছৰ এটা টুকুৰাৰ দাম হ'ব $450 বা প্ৰায় 43,000 টকা। ফিফাৰ অনলাইন ষ্টৰৰ মতে প্ৰতিটো গাহৰ টুকুৰাৰ আকাৰ 17/17/17.5, কিন্তু এই জোখ ইঞ্চি চেণ্টিমিটাৰ নে মিলিমিটাৰ দিয়া হৈছে সেয়া স্পষ্ট হোৱা নাই। এই বিষয়ত সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই। ফিফাৰ ৱেবছাইট অনুসৰি ফুটবল অনুৰাগীসকলে 2026 চনৰ ফিফা বিশ্বকাপৰ ফাইনেল খেলপথাৰৰ প্ৰকৃত অংকৰ মালিক হোৱাৰ সুযোগ লাভ কৰিছে। প্ৰতিটো গাহৰ টুকুৰা স্থায়ীভাৱে প্ৰিমিয়াম এক্ৰিলিকত আবদ্ধ কৰা হ'ব আৰু USB মেমৰি ষ্টিকৰ সৈতে ডেলিভাৰী কৰা হ'ব। প্ৰচণ্ড ভূমিকম্পত জোকাৰি গৈছে সমগ্ৰ ৰাজ্যত আজি দুপৰীয়া ভাগত এক ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। দিনৰ 12:02 অনুভূত হোৱা এই মৃদু ভূমিকম্পৰ জোকাৰণি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত জোকাৰি গৈছে। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 4.1। ইয়াৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পূব গাৰো পাহাৰ অঞ্চলত। অৱশ্যে এই ভূমিকম্পৰ ফলত ৰাজ্যৰ ক'তো কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই আৰু হতাহতৰ খবৰ বৰ্তমানলৈকে পোৱা নাই বুলি জানিব পৰা গৈছে। অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উচ্চ ভূমিকম্প প্ৰবল অঞ্চল হোৱা হেতুকে এনে মৃদু জোকাৰণিয়ে সৰ্বসাধাৰণ ৰাইজৰ মাজত হঠাতে উদ্বেগৰ সৃষ্টি কৰিছে। ভাৰতৰ ওপৰত 500% শুল্ক আৰোপৰ যোজা ডনাল্ড ট্ৰাম্পৰ। এইবাৰ বন্ধু ভাৰতৰ ওপৰত 500% শুল্ক আৰোপ কৰিবলৈ ওলাইছে ডনাল্ড ট্ৰাম্পে। এই দিশত বহুখিনি আগবাঢ়িছে মাৰ্কিন প্ৰশাসন। জানিব পৰা মতে 4গৰাকী মাৰ্কিন সিনেটৰে নতুন এখন আইন গৃহীত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই আইনৰ মৰ্মাৰ্থ অনুসৰি যিবোৰ দেশে ৰাছিয়াৰ পৰা এতিয়াও শক্তি সম্পদ আমদানি কৰি আছে তেওঁলোকৰ ওপৰত বিপুল অংকৰ শুল্ক আৰোপ কৰা। কমেও 500% শুল্ক আৰোপৰ প্ৰস্তাৱ ৰখা হৈছে বিধেয়কখনৰ প্ৰাথমিক খচৰাত। ভাৰতে দীৰ্ঘদিন ধৰি ৰাছিয়াৰ তেল ক্ৰয় কৰি আহিছে। ৰাছিয়াৰ তেলৰ বৃহৎ ক্ৰেতা ভাৰত। ফলত নতুন আইন গৃহীত হলে ভাৰতৰ বাবে মূৰৰ কামোৰণি বৃদ্ধি হোৱাৰ যথেষ্ট কাৰণ আছে। ৰিপাব্লিক আৰু ডেমক্ৰেটিক দুয়োটা দলৰে পৰা দুয়োজনেই সিনেটৰে এই বিধেয়ক প্ৰস্তাৱ কৰিছিল। ট্ৰাম্পৰ প্ৰশাসনৰ সন্মতিতে এইবাৰ বিধেয়কখন উত্থাপিত কৰা হ'ব। চেঞ্চনিক ৰাছিয়া এক 2025ত কোৱা হৈছে যে ৰাছিয়াৰ পৰা যিবোৰ দেশে তেল, গেছ, ইউৰেনিয়াম, পেট্ৰপণ্য কিনে তেওঁলোকৰ ওপৰত শুল্ক আৰোপ কৰা হ'ব। এই শুল্কৰ পৰিমাণ 5% পৰ্যন্ত হ'ব পাৰে। কিন্তু মাৰ্কিন ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত ৰুছ পণ্য কিনাৰ নিষেধাজ্ঞাত সৰ্বাধিক 180 দিনৰ ৰেহাই দিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। এই কথা কোৱা হৈছে বিধেয়কখনত। উল্লেখযোগ্য যে বিধেয়কখনৰ আঁৰত থকা 4গৰাকী সিনেটৰৰ ভিতৰত অন্যতম লিণ্ডছে গ্ৰাহাম। যোৱা বছৰ তেওঁ মুকলিকৈ হুমকি দিছিল ভাৰতক। এক চেনেলত তেওঁ লিখিছিল, চীন পুটিনৰ যুদ্ধৰ মেচিনত আপোনালোকে যদি ইন্ধন যোগাই থাকে তেনেহলে আপোনালোকে নিজৰ বাহিৰে আন কাকো দুখিব নোৱাৰিব। এইবাৰ তেওঁ উত্থাপন কৰা এই বিধেয়কখনেই বিপদত পেলাব পাৰে ভাৰতক। 2022 চনৰ পৰা ৰাছিয়াই ইউক্ৰেইনৰ যুদ্ধৰ আৰম্ভণিৰ পিছত পশ্চিমৰ একাধিক দেশে ৰাছিয়াৰ তেল আমদানি কৰাটো বন্ধ কৰি দিছে। পিছে জাৰ্মানীৰ দৰে বহু দেশে ৰাছিয়াৰ গেছ এতিয়াও আমদানি কৰাটো অব্যাহত ৰাখিছে। সেই সময়তে কম দামত ৰাছিয়াৰ তেল কিনিবলৈ আৰম্ভ কৰে ভাৰতে। হুৰাহুৰে ৰাছিয়াৰ তেল আমদানিৰ পৰিমাণ বঢ়াই থাকে। প্ৰথমৰ পৰা এই বিষয়টো ভাল ভাৱেৰে লোৱা নাই আমেৰিকাই। কিন্তু নতুন দিল্লীৰ স্পষ্ট স্থিতি আছিল যে ৰাষ্ট্ৰীয় স্বাৰ্থৰ কথা ভাবি যৰ পৰা তেল আমদানি কৰাটো লাভজনক তাৰ পৰাই তেল কিনা হ'ব। যোৱা বছৰ আগষ্ট মাহত ভাৰতীয় পণ্যৰ ওপৰত 25% শুল্ক আৰোপ কৰে ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল কিনাৰ অপৰাধত। আৰু তাৰ পাছতে স্পষ্ট কৰে জনায় যে তেল বিক্ৰীৰ ধনেৰে ইউক্ৰেইনত হত্যালীলা চলাইছে ৰাছিয়াই। আৰু সেইকাৰণেই
ৰাছিয়াৰ তেল আমদানি দেশসমূহক শাস্তি দিয়া হ'ব। ভাৰতক নিৰ্দেশ দি ডনাল্ড ট্ৰাম্পে ৰাছিয়াৰ তেল কিনা বন্ধ কৰিব লাগিব বুলি কৈছে। কিন্তু ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয় ইৰাণৰ সৈতে আমেৰিকাৰ যুদ্ধ। তেলৰ বজাৰ একেবাৰেই বিপৰ্যস্ত হৈ পৰিছে আৰু সেই সময়তে ভাৰতক ৰাছিয়াৰ তেল কিনাৰ অনুমতিও দিয়ে আমেৰিকাই আৰু সেই অনুমতিৰ ম্যাদ আপাতত উকলিছে। এক দেশ এক নিৰ্বাচন। পশ্চিমবংগ, অসম সহ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা আছে। দেশজুৰি লোকসভা আৰু ৰাজ্যিক বিধানসভা নিৰ্বাচন একে সময়ছোৱাত অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আগবঢ়োৱা এক দেশ এক নিৰ্বাচন পৰিকল্পনা কেন্দ্ৰ কৰি নতুনকৈ বিতৰ্কৰ সূচনা হৈছে। এই পৰিকল্পনা কাৰ্যকৰী হলে পশ্চিমবংগ, অসম, কেৰলম, তামিলনাডু আদি 2026 চনত নিৰ্বাচিত বিধানসভাসমূহৰ সম্পূৰ্ণ 5 বছৰীয়া কাৰ্যকাল অক্ষুণ্ণ নাথাকিব পাৰে। 2029 চনত লোকসভা নিৰ্বাচনৰ লগত সামঞ্জস্য স্থাপন কৰিবলৈ এই ৰাজ্যসমূহৰ বিধানসভাৰ কাৰ্যকাল আগতেই সমাপ্ত কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। কেন্দ্ৰীয় চৰকাৰে এক দেশ এক নিৰ্বাচনৰ লক্ষ্য বাস্তৱায়নৰ বাবে সাংবিধানিক সংশোধনী বিধেয়ক আগবঢ়াইছে। এই বিধেয়কসমূহৰ বিস্তৃত পৰ্যালোচনা দায়িত্ব সংসদীয় যুটীয়া সমিতিৰ ওপৰত ন্যস্ত কৰা হৈছে। সমিতিৰ অধ্যক্ষ PP চৌধুৰীয়ে জনাইছে যে দেশৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি ৰাজ্য চৰকাৰ, ৰাজনৈতিক দল, সাংবিধানিক বিশেষজ্ঞ, সমাজৰ বিভিন্ন অংশ আৰু আন অংশীদাৰৰ মতামত সংগ্ৰহ কৰা হৈছে। তেওঁৰ মতে এই ব্যৱস্থাৰ ফলত শাসন ব্যৱস্থা অধিক সুসংহত হ'ব, পুনৰ নিৰ্বাচনৰ ব্যয় হ্ৰাস পাব আৰু উন্নয়নমূলক কাৰ্যত প্ৰশাসনে অধিক সময় দিব পাৰিব। সমিতিৰ ব্যাখ্যা অনুসৰি এক দেশ এক নিৰ্বাচনৰ অৰ্থ সমগ্ৰ দেশত একেদিনাই ভোট গ্ৰহণ নহয়। লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন পৰ্যায়ক্ৰমে অনুষ্ঠিত হ'ব যদিও 5 বছৰত এবাৰহে এই নিৰ্বাচনী চক্ৰ আহিব। এই পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় হৈছে নিৰ্বাচনী সময়সূচীৰ সমন্বয়। বৰ্তমান বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত বিধানসভাৰ কাৰ্যকাল সমাপ্ত হয় আৰু সেইবাবে একেটা নিৰ্বাচনী চক্ৰ গঢ়ি তুলিবলৈ কিছুমান ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাস অথবা কিছুমান ক্ষেত্ৰত বৃদ্ধি কৰাৰ প্ৰয়োজন হ'ব পাৰে। বিশেষকৈ 2026 চনত নিৰ্বাচন অনুষ্ঠিত হোৱা পশ্চিমবংগ, অসম, কেৰলম আৰু তামিলনাডুৰ বিধানসভাৰ কাৰ্যকাল 2031 চনলৈ থাকিব লাগিছিল যদিও সমন্বিত নিৰ্বাচন ব্যৱস্থা প্ৰৱৰ্তন হলে 2029 চনতেই পুনৰ নিৰ্বাচনৰ সম্ভাৱনা আছে।